ভোট দিবলৈ আইতা আহিছে, লগত কণমানি নাতিনী। এনেদৰে বুধবাৰে ৰাজ্যৰ 16খন জিলাৰ লক্ষ লক্ষ নাগৰিকে সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ। সম্পন্ন হয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। হাতী পদুমৰ ভৱিষ্যত বন্দী হয় বেলত বাকচত। অৱশ্যে ৰহাকে ধৰি বহু অঞ্চলত ভোটগ্ৰহণৰ সময়ত সংঘটিত হয় কেতবোৰ বিক্ষিপ্ত ঘটনা। সৃষ্টি হয় ভোটগ্ৰহণত বিসংগতি। বহু ঠাইত নাহিল ভোটাৰ তালিকাত বহু ভোটাৰৰ নাম। ঠাই বিশেষে বেলট পেপাৰত ওলাল ছপাশালৰ ভোট। কোন গাঁৱৰ? আমি 6 নং এই খাটনিয়াপাৰা 46 নং খাটনিয়াপাৰা গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থিত্ব কৰিছিলোঁ। কি নাম আছে? তাতে তেওঁৰ নাম মিছেছ হাফিজা বেগম। তেওঁৰ ছবি মেনশ্যন কৰা আছিল, ট্ৰাকৰ ছবি। এতিয়া আজি ব্লেড পেপাৰত ভোট দিব আহি দেখা পাওঁ যে কাপ প্লেটৰ ছবি আহিছে। এতিয়া ব্যস্ততা বাঢ়িব অংক মাষ্টৰৰ। কোনে কিমান ভোট পাব দিস্তাই দিস্তাই কাগজত চলিব অংক মাষ্টৰৰ অংক। ব্যুৰো ৰিপৰ্ট, নিউজ 24 নৰ্থ ইষ্ট, যোৰহাট।